পঞ্চায়তৰ নাম লৈ ধন দাবী কৰা নচলিব টকাৰ কথা হোৱা নাই মই কওঁ টকাৰ কথা হোৱা নাই ৰ'ব টকাৰ কথা হোৱা নাই মই কওঁ টকাৰ কথা হোৱা নাই কিছুমান বোলে দালাল চক্ৰৰ মানুহ আছে যিহেতু নেকি সদায় এই থানাৰ লগত জড়িত হৈ থাকে সেই মানুহখিনিয়ে বোলে এই মানুহখিনিক এনেকুৱাকৈ থ্ৰেটিং দিছে যে থানাটো যদি ইয়াত থাকে তেতিয়াহ'লেতো ভাল তোমালোকে মাটি এৰি দিব লাগিব 130 ফিট মান আৰু ওচিক মিলাবৰ কাৰণে পইচা দিব লাগিব 5 লাখ মান আৰু টকাৰ কথা হোৱা নাই মই কওঁ টকাৰ কথা হোৱা নাই ইয়াতে থাকে আপুনি ইয়াতে 5 লাখ দিব লাগিব আৰু ইয়াৰ পৰা আঁতৰাই দিয়ে 10 লাখ দিব লাগিব টকাৰ কথা হোৱা নাই মই কওঁ টকাৰ কথা হোৱা নাই টকাৰ কথা কৈছিলে ৰ'ব মানি খালি দেখা কথা কৈছে মাৰি যোগাৰ 60 ফুট 55 ফুট দিয়াৰ নাগে তাৰ মানি খালি ৰেটি 5 লাখ দিয়াৰ নাগে 5 লাখ দিয়াৰ নাগে মানি খালি কৈছে আমরা সবার সমান কৈছে মানি খালি কৈছে মানি খালি কৈছে কি আর কথা মানি খালি কৈছে কথাখিনি কইল মই কম মই নহয় মাটি বিচাৰিছে মই কৈছোঁ মাটি বিচাৰিছে মই বিচৰা নাই ওচিয়ে বিচাৰিছে ওচিয়ে কৈছে যদি মাটি দেয় আপোনালোকে তেতিয়া থানাখন হ'ব ইয়াতে আৰু নাই পইচাৰ আলোচনা হোৱা নাই সেইটো মিছা কথা এইটো যে এতিয়া যদি কথাটো পকাই কয় মাটিয়ে বিচাৰিছে পইচা কেনেকৈ বিচাৰিব বস্তুটো এই মানিকালি ওচৰতে আছে ই পইচা খুজিছিল না নাই খুজিছিল মানিকালি পইচা কথা কৈছে তো আঙ্গুরে 5 লাখ টাকা দেন নাগে মানিকালি রে পয়সাখিনি হ্যাঁ দেন নাগে 5 লাখ টাকা দেন নাগে ডাইভার্ট কৰি আছে মোৰ ঘৰ চাপমাৰি মোৰ তাৰমানে বিডিবিৰ হেৰি আছো মই আৰু ৱাৰ্ড মেম্বাৰ মই তাৰপিছত মোক মাতিলে নাই মই মাটি জোখা নাই মাটি মই কৈ আছোঁ মই কথাটো কৈ আছোঁ কাৰণ মই কেনেকৈ মাটি জোখিম কাৰণ আই চি ছাৰ মোৰ লগতে আছে আই চি ছাৰ অলৰেডি আই চি ছাৰ মোৰ লগতে আছে মাটি জোখা সময়ত আই চি ছাৰ লগতে আছে আৰু আই চি ছাৰ আই চি ছাৰ আছে ইয়াতে আছে আই চি ছাৰক সুধি ল'ব মই যদি অকলে জুকিছোঁ যেতিয়া অ চি ছাৰে দায়িত্ব দি গ'লে যে যদি আপোনালোকে যদি ইফাল মাটিটো দিব পাৰে তেতিয়া থানাখন ইয়াতে হ'ব এই বুলি ক'লে কোৱাৰ পিছত ঠিক আছে আমি ৰাইজ লৈ বহাৰ পিছত আমাৰ অ চি ছাৰে ক'লে কি মিনিমাম ইফালে 60 ফুট ইফালে 60 ফুট লাগিব 200 ফুট নহ'লে আমাৰ থানা নহয় তাৰে পিছত ক'লে কি আমি হেৰি পিছদিনা অ চি আই চি ছাৰক লৈ 60 ফুট ইয়াতে যেতিয়া জুকিছোঁ জুকোতে আমাৰ এইটো পকা ঘৰ পৰি যায় মই লগে আই চি ছাৰক কৈছোঁ ছাৰ কি পকা ঘৰ যদি পৰি যায় ঘৰ ভাঙি মোৰ কথাটো শুনক মই কথাখিনি কৈ লওঁ মোৰ কথাটো শুনক পুলিচে আপুনি পুলিচৰ লগত মাটি জুখিবলৈ আপুনি কোন নাই মই জোকা নাই আমি জনা থানা মাটি বালুকমাৰীত যোৱা জানুৱাৰীৰ 7-8 তাৰিখ মানত হ'ব চাপমাৰী আউটপোষ্টত ওচি আহিছিল ওদালগুৰিৰ ওচি ছাৰ আহি মনোজল গগৈ বুলি ওচিজন আছে তো ওচি ছাৰ আহিছিল ওচি ছাৰ অহাৰ পিছত চাপমাৰী আউটপোষ্টৰ ওচৰত মানে তাৰ লগতে লাগি থকা এটা ঘৰৰ পৰিয়ালক মাতি কেনে কৈছে যে থানাটো বোলে ফুল ফেজত থানা হ'ব যাৰ কাৰণে ইয়াতে মাটি লাগে কিন্তু আমি জানামতে চাপমাৰী আউটপোষ্টৰ নামত গভৰ্ণমেণ্ট লেণ্ড এলট হৈ আছে ভালুকমাৰীত সেইটো যোৱা যিটো হেৰি আছিল আমাৰ COD আন্দোলন আছিল সেই আন্দোলনৰ সময়তে ভালুকমাৰীত এটা কেম্প আছিল সেই কেম্পৰ মাটিখিনি যোৱা বছৰ জিলা প্ৰশাসনে খালী কৰিছে বুলি আমি জানো কিন্তু এইখিনি কৰা সত্ত্বেও এই অ চি ছাৰে আহি যেনেকুৱাকৈ চাপমাৰীৰ এই আউটপোষ্টৰ লগত বহতি কৰি থকা মানুহখিনিক অ চি ছাৰে মানে এটা ৱাৰ্ণিং দি থৈ গৈছে যে আপোনালোকে অহা 12 তাৰিখৰ ভিতৰত ইয়াৰ পৰা মাটিখিনি খালী কৰিব লাগিব নহ'লে অ চি ছাৰে বুলডোজাৰ লগাই মাটিখিনি খালী কৰাব বুলি কৈছে তাৰপিছত মানুহখিনিয়ে বিভ্ৰান্ত হৈ মোৰ ওচৰত গ'ল মই গোটেইখিনি বস্তু তদন্ত কৰিলোঁ মই SP ছাৰৰ লগত বহিলোঁ আমাৰ ক্ৰাইম ছাৰৰ লগতো বহিলোঁ তাৰপিছত মই ADC ছাৰৰ লগতো বহিলোঁ চাৰ্কুল অফিচাৰৰ লগতো বহিলোঁ তাৰপিছত মই EM ছাৰৰ লগতো বহিলোঁ প্ৰত্যেকজন ব্যক্তিৰ পৰা মই এটা ধুনীয়া ৰিপ্লাই পাইছোঁ যে নাই চাপমাৰী কেতিয়াও থানা হোৱা নাই চাপমাৰীত আৰু থানাৰ নামত কোনো মাটি নাই তেওঁলোকে এটা কথাই কৈছে যে সেই চাপমাৰী থানাটো টেম্পৰাৰী হিচাপে চাপমাৰীত ৰখা হৈছে তাৰ গভৰ্ণমেণ্ট এলটমেণ্ট লেণ্ড আছে ভালুকমাৰীত তো ওচিয়ে যি ধৰণে এই মানুহখিনিক এটা ভুল বিভ্ৰান্ত কৰি মানুহখিনিৰ ওপৰত এটা অত্যাচাৰ চলাব বিচাৰিছে এইটো কিন্তু ওচিয়ে সঁচাকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ এটা ভায়োলেশ্যন কৰিছে মানুহৰ জীয়াই থকাৰ অধিকাৰ উলংঘা কৰিছে আমি জানো যে যদি চৰকাৰী মাটি ক'ৰবাত আছে আমি দল সংগঠনও বিচাৰোঁ যে চৰকাৰী মাটি খালী হ'ব লাগে সেইটো চৰকাৰী প্ৰচেছত যাব লাগিব জিলা আয়ুক্তৰ পৰা এটা হেৰি আহিব নোটিছ আহিব সেইটো চাৰ্কুল অফিচাৰে পুলিচক দিব পুলিচ আহি
নটিছ দিয়াৰ পিছতহে সেই মানুহখিনিক এটা সময়সীমা দিব আৰু সেই মানুহখিনিক তাৰ পৰা বেলেগ জেগাত এটা ইষ্টাব্লিছ দিয়াৰ পিছতহে খালী কৰিব পাৰিব। যে জিলা আয়ুক্তই যি কাম কৰিব লাগে জিলা আয়ুক্তৰ উপৰি মানে অচিয়ে নিজা হাতে দায়িত্ব লৈ জিলা আয়ুক্তৰ কামখিনি অচিয়ে কৰিব বিচাৰিছে। আৰু অচিৰ লগত আমাৰ এই অঞ্চলত কিছুমান মানুহৰ নাম ইতিমধ্যে কৈ গৈছে যে কিছুমান দেৱানী বোলে আছে, কিছুমান বোলে দালাল চক্ৰৰ মানুহ আছে যিহঁতে নেকি সদায় এই থানাৰ লগত জড়িত হৈ থাকে। সেই মানুহখিনিয়ে বোলে এই মানুহখিনিক এনেকুৱাকৈ থ্ৰেটিং দিছে যে থানাটো যদি ইয়াত থাকে তেতিয়াহ'লেতো ভাল, তোমালোকে মাটি এৰি দিব লাগিব 130 ফিট মান আৰু অচিক মিলাবৰ কাৰণে পইচা দিব লাগিব 5 লাখ মান। আৰু যদি থানাটো ইয়াৰ পৰা গুচি যাব লাগে ভালুকমাৰীত যাব লাগে, কাৰণ ভালুকমাৰীত মাটি আছে, থানাটো তাতেই যাব, নৰ্মেলি যাব। তো এওঁলোকে কৈছে যে ভালুকমাৰীত যাব লাগিলে টকা 10 লাখ দিব লাগিব, থানাটো ইয়াৰ পৰা লৈ যাওঁতে যিমান খৰচ আছে পইচাটো অচিক দিব লাগিব। অচিয়ে যিহেতু মানুহখিনি লগাই থৈছে, হামিদুৰ কি কয় মানিক বিশু আছে তাৰ লগত, আৰু এনেকুৱা কেইবাজন ব্যক্তিক লগাই থৈছে অচিয়ে। মই যোৱাকালি যেতিয়া অচিৰ লগত বহিলোঁ, অচিয়ে মোৰ লগত এনেকুৱা ধৰণৰ এটা ৰুড বিহেভ কৰিলে যে যেন এনেকুৱা অনুভৱ হৈছে মোৰ তেতিয়াই যে থানাটো অচিৰ পৈতৃক সম্পত্তি। কাৰণ থানাত সাধাৰণ মানুহ গৈ কেনে কিবা এটা আৱেগ অনুভূতি প্ৰকাশ কৰিব নোৱাৰে। অচিয়ে মোক ষ্ট্ৰিক্টলি কৈছে যে থানাৰ পৰা ওলাই যাব লাগে, মানে থানাত থাকিব নোৱাৰে। আমি ৰাজহুৱা কিবা এটা সমস্যা লৈ মই তাতে গৈছোঁ, অচিয়ে মোক এনেকুৱা কয় যে থানাত আপুনি থাকিব নোৱাৰে, আপুনি নেতাগিৰি কৰিব, ইয়াত আহিব নোৱাৰে, কাৰণ মই তাতে কৈ আহিছোঁ মই অচি হয় ওদালগুৰিৰ, মোৰ ওপৰত কোন আছে, এনেকুৱা ধৰণৰ ভাবুকিও মোক দিছে।